হৈছে এখন দীঘল আৰু বহল চাদৰ মই কেনেকৈ ঠেক আৰু ছুটি কৰোঁ তাকে দেখোঁ। আচলতে সেই ঠেক কৰাটো দেখুৱাব নোৱাৰিলোঁ, ইয়াৰ পৰাই মই কাটিলোঁ, এইডোখৰ কাটিলোঁ, ইমান কাটি ল'ব। আগতে ভাবিছোঁ ছোৱালীজনীয়ে মোবাইল থকাৰ কাৰণে মই তাই মোবাইলটো বিচাৰিছিলোঁ, মোবাইলটো দি মই কাম কৰিম বুলি ভাবিছিলোঁ। এতিয়া ভাবিছোঁ মই কেনেকৈনো কৰিছোঁ যেতিয়া ছোৱালীজনী মোবাইলটো বিচাৰি মই কৈছোঁ যে আপোনালোক মোবাইল আনা, তাৰপিছতে মোবাইলটো দিলে, মোবাইলটো দিয়া দেখি মই ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ চাদৰখন মই ঠেক আৰু ছুটি কেনেকৈ কৰিছোঁ। এইটো চাই কাটি এটা চাইড এইটো দীঘলটো কাটি লৈ বাৰু ঠেক কৰাটো কাটিলে, এতিয়া ছুটিনো কেনেকৈ কৰিছোঁ, ছুটি কৰা এটা চাইড মই কাটি কৰি চিলালে আৰু এটা চাইড আছে এয়া মই এনেকৈ কাটি লৈছোঁ। ইটো চাইডো মই এনেকৈ কাটি লৈ চিলালোঁ এবাৰ দেই, সেইটো দেখুৱাবলৈ নহ'ল, তেতিয়া মোবাইলটো লৈছিলে তাই মোবাইলটো নিদিলোঁ আৰু চাই থকাৰ কাৰণে। এতিয়া মই ভাবিছোঁ এইটো চাইডকে দেখুৱাই দিওঁ কেনেকৈ ছুটি কৰিছোঁ। এটা এই চাইডটো কাটি ল'লোঁ একেবাৰে কাষৰ, তাৰপিছতে ইয়াৰ এডোখৰ কাটি দিলোঁ, এডোখৰ কাটি লৈ এডোখৰ ইটো চাইডৰ আৰু এইটো চাইডৰ ইমানডোখৰ কাটি ল'ম। দুইটা চাইডে ইমানটো কাটি চিলনি মাৰি দিম, যাতে ধৰিব নোৱাৰে যে এখন ছুটি আৰু ঠেক কৰা আছিলে বুলি কোনো মানুহে ধৰিব নোৱাৰে। দিয়া হৈছোঁ তেনেকৈ ধৰিব নোৱাৰাকৈ মানে মানুহে গম নোপোৱাকৈ চিলাইছোঁ তাকে দেখোন আৰু চিলাব লাগিব। প্ৰথমতে এনেকৈ চিধা চিধা চাইডে চিলনি এটা মাৰি ল'ম। এনেকৈ চিধা চাইডে চিলনি এটা মাৰি ল'ম, চাইডটো সম্পূৰ্ণ ভিতৰতে চালে গম পাই যাব। এতিয়া উল্টা চিধা চাইডে চিলাই ল'লোঁ, এবাৰ উল্টা চাইডে আকৌ চিলনি এটা মাৰিম। উল্টা চাইডে মাৰিছোঁ চিলনি, তাৰপিছতে চিধাকৈ এনেকৈ আকৌ এটা চিলনি মাৰি দিম। ছুটি কৰাটো হৈ গ'ল। এতিয়া চাইডে এইটো চিধা চাইড দেখিছেনে, ধৰিব পাৰিছেনে? কিন্তু ধৰিব নোৱাৰি দেই, এই উল্টা চাইডৰ পৰা অলপ ধৰিব পাৰি, এইটো চিলনি মৰা আছে, সূতাটো ওলাই নাযায় আৰু পিছত মানুহে গম নাপায় যে এইটো চিলনি মৰা। এতিয়া ঠেকনো কেনেকৈ কৰিছোঁ তাকে দেখাইছোঁ। পতি থাকিলে ঠেক কৰিব পাৰিব, এইটো পতি নাথাকিলে অলপ ঠেক কৰিলে যিহেতু এটা চাইড কাটি থৈ দিয়া আছে, এইটো চিধাই চিধাই এনেকৈ মুটুকাই চিলাই ল'ম, তাৰপিছতহে পতিটো লগাম দেই, নহ'লে সূতাটো ওলাই যাব পাৰে। চিধা চিলাই এটা মাৰি লৈছোঁ। এনেকৈ মুটুকাই থোৱা আছে,